গাইজ ৱেলকাম বেক টু মাই আনাদাৰ মিনি ব্লগ। বহুত দিনৰ মাজত আপোনালোকৰ মাজলৈ মই ব্লগ এটা লৈ আহিছোঁ মিনি। এইফালে আমাৰ জানো বহুত দিনৰ মূৰত জোৰখতীয়া পাখি বুলি ক'লেও বেয়া নহ'ব। আজিকালি যিহেতু ৰাইজ টাউনত থাকে আমি মানে সদায় লগ নাপাওঁ নহয়, সেইকাৰণে বহুত দিনৰ মূৰত ওচৰৰ পৰা দেখিছোঁ ভালেই লাগিছে। বহুত দিনৰ পাছত বহুত দিন এই লগত মানে বনাবলৈ পোৱা নাই একো ভিডিঅ', সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা বনাওঁ। আৰু আমাৰ লগত মানে কেতেকীও যাব, তাই খালি অকণমান দেৰি কৰি আছে কাৰণে আমি অকণমান আগবাঢ়ি দিছোঁ। আপোনালোকক দেখাম আৰু তাইকো। এতিয়া আমি যাম এইফালেদি মাজুলী পথাৰলৈ, আৰু মই স্কুটিখন থৈছোঁ নিহাইহঁতৰ ঘৰত। আমি কিয় যাওঁ ভিডিঅ' বনাওঁগৈ, ভিডিঅ'বোৰ ইনষ্টাত আমি পালোহি। ক'ত ভিডিঅ' বনাবে? এইপিনে মই ইয়াত লিপষ্টিক লগাই দিলোঁ আইতাক। মৰিবি দে তই। কি ক'লি? গাইছ আপোনালোকক কৈছিলোঁ যে আমাৰ এইফালে কেতেকীও আহিব বুলি। এইপিনে কেতেকীও আহিলে আৰু মানে আমাৰ মানে ৰিস্মিয়ে মানে কাপোৰ মানে চেঞ্জ কৰি দিলে। তাই মানে এইটো ড্ৰেছত আহিলে, আৰু এতিয়া আমি এইপিনে পথাৰলৈ আহিছোঁ, পথাৰৰ মাজলৈ। আৰু মই ভাবিছোঁ আজি খেৰখিনিৰ ওচৰতে মই ভিডিঅ' বনাম, সিমানেই আৰু।